ঐ চাচোন চা কি ধুনীয়া ধুনীয়া ছোৱালী আহিছে বে আরে আমাক দেখাবলৈ মুখখনকে লুকাই যাবা আমি তো লৰা হয় আমাৰ কি তহঁতক চাব মন নাযায় নেকি কি অভদ্ৰামী এইবোৰ তহঁতৰ ঘৰত কি মা ভণ্টি নাই নেকি মাও আছে ভণ্টিও আছে কিন্তু মাৰ কাৰণে বোৱাৰী আৰু ভণ্টিৰ কাৰণে বুহে নাই বস তার ইমান হওক আপোনাৰ গা হাত ধুলে হ'ব ৰ তাক কি কৰিব লাগে মই জানো ঐ কি হল তো দাদা দাদা আপোনাৰ ভণ্টিক নিভা কোনোবাই মাৰি পেলাই থৈ দিছে কি ক'ত ঐ শুনাচোন মই নিভাৰ দাদা আগত আছে তাই কিমান দিন দেখা নাই যে তাইক আৰু কেতিয়াও দেখা নাপাওঁ কিন্তু কিয় দাদা তাইক কোনোবা লম্পতে ধৰি দুদিন নৰকৰ শাস্তি মাৰি পেলাইছে কি তাকে মই তোমালোকক এটা কথা সুধিব আহিছিলোঁ তাইৰ আগতে কোনোবা লগত কাজিয়া পেচাল আছিল নেকি কাজিয়া সেনেকে নাছিল কিন্তু কেইদিনমান আগতে তেনেহ'লে কেইজনে হ'ব তোমালোকে মোক তালৈ লৈ যাব পাৰিবানে বোলে আমিও এইফালে যাম ঠিক আছে তোমালোকে এতিয়া যোৱা মই তোমালোকক পিছত লগ কৰিম তহঁতৰ নিচিনা জানোৱাৰ বাবে এই অসমত ছোৱালীবিলাক সুৰক্ষিত নহয় আজি যদি তহঁতৰ ভণ্টিৰ লগত কোনোবাই এনে কৰিলে হয় তহঁতৰ কি ভাল লাগিল হয় আজি তহঁতে মোৰ ভণ্টিক মাৰি পেলাই ইয়াত হাঁহি আছ নাৰীক সন্মান কৰিবলৈ শিক তেতিয়া সন্মান পাবি ভাই তুমি আমাৰ একেবাৰে চকু খুলি দিলা মোৰ নিচিনা জানুৱাৰ এটা বাচি থাকি লাভ নাই তুমি মোক যি শাস্তি দিব বিচাৰিছা দিয়া তই নিজৰ ভুল নিজে বুজি পালি সেইটোৱে বহুত এতিয়া যোৱা আৰু আজিৰ পৰা এইবোৰ কাম বাদ দে কলৰ লগত মিলা প্ৰীতি ঠিক আছে ভাই